ফ্ৰেণ্ডছ মই বন্দনা আৰু আপোনালোক সকলোকে পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল বিবি লাইফষ্টাইললৈ যিহেতুকে এতিয়া লকডাউন চলি আছে আৰু লকডাউনৰ বাবে কোনো কলৈকো ওলাই যাব পৰা নাই আৰু আমাৰ ইয়াত ইমানেই পজিটিভ হৈছে মানে মনবোৰ বহুত বেয়া লাগি আছে ভাবিছিলোঁ ভিডিঅ' নকৰোঁ বুলি সন্ধিয়া সময় অলপ সময় পাইছোঁ একো চাব নোৱাৰোঁ নিউজ বহুত মনটো বেয়া লাগি আছে আৰু বহুত মোৰ বন্ধু বান্ধৱ যিখিনি আছে অফিচৰ বহুতৰে পজিটিভ আহিছে আৰু কিছুমান পজিটিভ থকা মানুহৰ লগত আহিছে সেইবাবে মন বহুত বেয়া লাগি আছে যি কি নহওক ভাবিছোঁ অকণমান মনটো ভাল লাগিব সেইবাবে মই আপোনালোকক আজি মোৰ ইয়েৰিংছ যিখিনি আছে কাণফুলিৰ কালেকশ্যনখিনি আপোনালোকক দেখুৱাম ভাবিছোঁ মোৰো অকণমান মনটো ভাল লাগিব আৰু আপোনালোককো দেখুৱাম তেন্তে বলক চাওঁ বলক মোৰ ইয়েৰিংছখিনি এইখিনি হৈছে মোৰ গোটেইখিনি কাণফুলি কালেকশ্যন মই আপোনালোকক ভালকৈ এযোৰকৈ দেখুৱাই আছোঁ প্ৰথমতে দেখুৱাব লৈছোঁ মই মোৰ এযোৰ কাণফুলি এইযোৰ এক্সপ'ৰ পৰা কোনোবাই মোক গিফ্ট কৰিছিলে মোৰ ইমান মনত নাই এইযোৰ আৰু এইযোৰ কাণফুলি ভালকৈ দেখিছেনে এইযোৰ দেখাত ওজন থকা যেন লাগে কিন্তু এইযোৰ একেবাৰে ওজন নাই সম্ভৱ মোৰ কিবা শ্ব' থাকোঁতে মই পিন্ধিছিলোঁ চাগে এংকৰিঙত মই এইযোৰ পিন্ধিছিলোঁ এইযোৰ মোৰ খুব বেছিকৈ পিন্ধা হয় দেখাত ওজন যেন লাগে কিন্তু ইয়াৰ একদমেই ওজন নাই এইযোৰৰ পিন্ধিবলৈ খুবেই ভাল আৰু এইযোৰ ইয়েৰিংছ এইযোৰ মোক কোন বাৰ্থডেত দিছিলে গিফ্ট কৰিছিলে এইযোৰ মোক এইযোৰ অলকাই দিছিলে নামটো কৈ দিছোঁ মই আচলতে কাণফুলি আৰু চেণ্ডেল খুবেই ভাল পাওঁ কাণফুলি আৰু চেণ্ডেলৰ খুব চখিন সেইবাবে মোৰ গিফ্ট দিয়া কাণফুলি বহুত কেইযোৰ আছে আৰু আছে মোৰ ওচৰত এইযোৰ মোক কোনোবাই গিফ্ট কৰিছিলে অফিচত চাগে এইযোৰো গিফ্ট কৰিছিলে মোক এইযোৰ কুৰ্তা বা জিন্সৰ লগত পিন্ধিব খুবেই ভাল হয় এনেকুৱা চিম্পল টাইপৰ ইয়েৰিংছ আৰু এইযোৰ হৈছে মই ডিগ্ৰী 3rd ইয়াৰত থাকোঁতে সৰস্বতী পূজাত লোৱা আছিলে এইযোৰ ৰামলীলা কাণফুলি তেতিয়া খুব চলিছিলে এই কাণফুলি কেইযোৰ কিন্তু 3-4 বাৰমান পিন্ধিছোঁ কিন্তু ওজন এই কাণফুলি কেইযোৰ বহুত ওজন কাণ চান বিষাই যায় কিন্তু কিবা এটা ভাল লাগে কাণফুলিযোৰ মই সেইবাবে থৈ দিছোঁ আৰু আছে মোৰ ওচৰত পিং পং কাণফুলি এইকেইযোৰটো পিন্ধিব খুবেই ভাল একদমেই ওজন নাই বহুত ভাল পাওঁ মই পিং পং বহুত বেছি ভাল পাওঁ আৰু এযোৰ আছে মোৰ ঝুমকাত পিং পং আৰু আছে কৰবাত মানে মই যিখিনি ওপৰতে পাইছোঁ সেইখিনি ওলাই লৈছোঁ আৰু ঝুমকা কালেকশ্যন মোৰ বহুতেই বেছি আছে এইযোৰ আছে ঝুমকা এইটো চাগে মই এংকৰিঙৰ কাৰণে শ্ব' কৰোঁতে লোৱা আছিলে কিন্তু এইবোৰ মোৰ এবাৰ বা দুবাৰে পিন্ধা হয় খুব বেছি পিন্ধা নহয় শ্ব' থাকিলেহে পিন্ধা হয় এইযোৰো প্ৰগ্ৰামৰ কাৰণে চাগে কিনা হৈছিলে এবাৰ বা দুবাৰে পিন্ধিছোঁ কিন্তু মই ঝুমকা বহুতেই ভাল পাওঁ সেইবাবে মোৰ তাতে ঝুমকা বহুত বেছি আছে এইযোৰ আছে চিলভাৰ ঝুমকা এইযোৰো পিন্ধিব ভাল একদম হালকা হয় পিন্ধা যেন নালাগে বহুত সময় কেৰি কৰি থাকিব পাৰি আৰু এযোৰ আছে মোৰ তাত গিফ্টৰ কাণফুলি এইযোৰো মোক অলকাই দিছিলে চাগে ৰাস চাব গৈছিলে চাব যাওঁতে মোৰ বাবে এইযোৰ লৈ আহিছিল মই ভালকৈ থৈ দিছোঁ 3-4 বছৰমান হ'ল এইযোৰ কেতিয়াবা পিন্ধো মই নিপিন্ধোৱে আচলতে গিফ্ট দিয়া বস্তুবিলাক মৰমত ৰাখোঁ এইযোৰো কোনোবাই গিফ্ট দিছিলে কিন্তু মই থৈ দিছোঁ অকণমান কালাৰ গৈছে তথাপিও মৰমত দিয়া বস্তু মই এইযোৰ ভালকৈ থৈ দিছোঁ আৰু আছে এইযোৰ ঝুমকা এইযোৰ মায়ে আনি দিছিলে এইযোৰ হালকা পিন্ধিবলৈ খুব ভাল লাগে মানে বহুত আৰাম এইযোৰ পিন্ধি আৰু এইযোৰ আছে একদম সৰু ইয়েৰিংছ এইযোৰ মাৰ অফিচৰ কোনোবা ফ্ৰেণ্ডে দিছিলে মোৰ কাৰণে দি পঠিয়াইছিলে তেওঁলোকে বাহিৰত ফুৰিব গৈছিলে
এইযোৰ ইয়েৰিংছযোৰ এডাল মণি আৰু কিবা কিবি মোৰ কাৰণে দি পঠিয়াইছিলে এইযোৰ মই মৰমতে থৈ দিছোঁ মই নিপিন্ধো বিহুত বেছি আজিলৈ ইমানখিনিয়ে আছিলে আপোনালোকক মোৰ এই কালেকশ্যনখিনি দেখুৱালোঁ যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম আজিলৈ ইমানেই ধন্যবাদ